আসসালামু আলাইকুম নৱাজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি আমাৰ ঘৰত আলহী আছে আৰু মই ইফতাৰ বনাবলৈ আহিলোঁ। আহি দেখিছোঁ মানে বহুত কম আছে, সেয়েহে আলু দুটাও লগতে কাটি ল'লোঁ সৰু সৰুকৈ টুকুৰা কৰি আৰু অলপ সৰহকৈ পিঁয়াজো কাটি লৈছোঁ। এফাল বন্ধাকবি ওলাই লৈছোঁ, মানে বন্ধাকবিৰ পকোৰা বা চপ বনাম সেইকাৰণে। আৰু ডাঙৰ ল'ৰাটোক বজাৰত পঠাইছিলোঁ জহা চাউল 2 কেজি আৰু এইফালে বুট 1 কেজি, মানে বুট শেষ হৈছে আৰু আজি। এইফালে লং ইলাচিৰ পেকেট, নহৰু আৰু মালভোগ কল, এইফালে তিয়হ আনিছে বজাৰৰ পৰা। এইফালে মই বন্ধাকবিখিনি পাতলকৈ কাটি ল'লোঁ আৰু এতিয়া অলপ নিমখ দি অলপ সময়ৰ কাৰণে তিয়াই ৰাখিম। মানে নিমখখিনি দিয়াৰ পিছত অলপ ভালকৈ সানি তাৰপিছত মানে তিয়াই ৰাখিম আৰু বাকী কামখিনি কৰি লৈ এইফালে। আৰু এতিয়া মই ইয়াত 1.5 কেজি চাউল লৈছোঁ, মানে মানুহ 4জন আহিছে, হ'লেও মানে মোৰ শহুৰ ঘৰতো অলপ দিব লাগিব, সেইকাৰণে মানে অলপ সৰহকৈ চাউল লৈছোঁ। আৰু এতিয়া চাউলখিনি অলপ সময় তিয়াই ৰাখিবলৈ পানী দি আছোঁ। মানে ডেক্সিত পোলাও বনালে চাউলখিনি অলপ সময় তিয়াই ৰাখিলে পোলাওখিনি সোনকালে ফুটে আৰু খাবলৈ ভাল লগা হয়। আৰু এইফালে মই বন্ধাকবিখিনিও ধুই লৈছোঁ, লগতে পিঁয়াজ অলপ দিলোঁ আৰু কেঁচা জলকীয়া অলপো দি আছোঁ আৰু সোৱাদ অনুযায়ী নিমখ দিছোঁ, জলকীয়া পাউডাৰ অলপ দিছোঁ, হালধি পাউডাৰ অলপ আৰু জিৰা ধনিয়া পাউডাৰ অলপকৈ দিলোঁ, লগতে আদা নহৰু অলপ দিছোঁ আৰু ভালকৈ এনেকুৱাকৈ সানি লোৱাৰ পিছত এতিয়া মই বেচন অলপ দি আছোঁ। বেচনখিনি দিয়াৰ পিছতো ভালকৈ এনেকুৱাকৈ সানি ল'লোঁ, লগতে আৰু চাউলৰ গুড়ি অলপ দিছোঁ। মানে চাউলৰ গুড়ি অলপ দিলে চবখিনি মানে মচমচীয়া হৈ থাকে, খাবলৈ বৰ ভাল লাগে, সেয়েহে অলপ চাউলৰ গুড়ি দি ভালকৈ সানি ল'লোঁ আৰু এনেকুৱাকৈ গোটেইখিনি বনাই লৈছোঁ। আৰু এতিয়া মই ভাজি লৈ আছোঁ। এতিয়া ভালকৈ নেভাজো, মানে আধা ভাজি থ'ম, যেতিয়া খোৱাৰ সময় হ'ব তেতিয়া আৰু অলপ মচমচীয়াকৈ ভাজি ল'ম। গোটেইখিনি ভাজি লোৱা হৈ গৈছে আৰু এতিয়া মই চাউলখিনিও ধুই ল'লোঁ পোলাও বনাবলৈ। এইফালে গেছত ডাঙৰ ডেক্সি এটা বহাই দিছোঁ। মই প্ৰেছাৰ কুকাৰত মানে পোলাও বনালে খাই ভাল নাপাওঁ, সেইকাৰণে ডেক্সিতেই মই যেতিয়া পোলাও বনাওঁ মানে ডেক্সিতেই বনাওঁ। ইয়াত ৰিফাইন আৰু মিঠাতেল দুয়োবিধেই দি দিছোঁ আৰু তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি অলপ সময় ভাজি লৈছোঁ, তাৰপিছত তেজপাত, লং, ইলাচি, দালচেনি দি দিলোঁ অলপ, আৰু এইখিনি দিয়াৰ পিছতো আৰু অলপ সময় ভাজি লৈ আছোঁ পিঁয়াজখিনি। এতিয়া আদা 1.5 চামুচমান দি আছোঁ, মানে চাউল সৰহকৈ লৈছোঁ সেইকাৰণে 1.5 চামুচ আদা দিলোঁ আৰু আদাখিনি দিয়াৰ পিছতো অলপ সময় ভাজি লৈ আছোঁ, মানে আদাৰ গোন্ধটো যাবলৈ। আৰু এতিয়া চাউলখিনিও দি দিলোঁ, চাউলখিনি দিয়াৰ পিছতো আৰু অলপ সময় ভাজি লৈ আছোঁ আৰু এতিয়া সোৱাদ অনুযায়ী নিমখ দিলোঁ। নিমখখিনি দিয়াৰ পিছতো আৰু অলপ সময় চাউলখিনি ভাজি লৈছোঁ আৰু এতিয়া মই গৰম পানী দিছোঁ। পানীখিনি দিয়াৰ পিছত ঢাকনখন লগাই দিছিলোঁ আৰু ভালকৈ উতলাৰ পিছত পানীখিনি কমি গৈছিলে আৰু মাংসৰ তৰকাৰীখিনি মই আগতে বনাই থৈছিলোঁ, পোলাওত দি ঢাকনখন লগাই থৈছিলোঁ, কাগজ দিলোঁ, তাৰপিছত বাচন এখন দি শিল এটা ওপৰত দি ঢাকি থৈছিলোঁ। আৰু এতিয়া মোৰ ইফতাৰৰ মানে বস্তু ৰেডি কৰি লোৱা হৈ গৈছে। পোলাও, চানা, বন্ধাকবিৰ চপ, খেজুৰ, আপেল, তিয়হ, এনেকৈয়ে কিবাকিবি আছিলে। আৰু তেখেত বজাৰলৈ যাব পৰা নাছিলে, তেখেত মানুহৰ লগত আছিলে, সেইকাৰণে আৰু বেলেগ বস্তু দিব নোৱাৰিলোঁ। আজিৰ আলহীক মই এনেকৈয়ে ইফতাৰ কৰালোঁ। তেওঁলোকক বাহিৰৰ ৰুমত দিয়াৰ পিছত মই আৰু আফনানে পাকঘৰতে খালোঁ আৰু ডাঙৰ ল'ৰাটোক দাদীয়েকৰ ঘৰত দাৱত দিছিলে, তাতে গৈছে সি খাবলৈ। আৰু তাৰপিছত বহুত সময় জিৰালোঁ, নামাজ পঢ়িলোঁ, চাহও দিলোঁ তেওঁলোকক। দিয়াৰ পিছত আহিছোঁ এতিয়া মই চেহেৰীৰ কাৰণে তৰকাৰী বনাবলৈ। আৰু লোকেল মাছ বাইতাই দিছিলে, মাছখিনি কাটি ভালকৈ ধুই ল'লোঁ আৰু এতিয়া অলপ মছলা দি দিছোঁ, মানে মাছখিনি ভাজি ল'বলৈ। তেখেতে মানে যিকোনো মাছ ভাজি বনাব লাগে, নহ'লে খাই ভাল নাপায়, সেয়েহে মানে অলপ ভাজি লৈ আছোঁ। আৰু মাছখিনি ভাজি লোৱা হৈ গৈছে, উঠাই প্লেট এখনতে থৈ আছোঁ। আৰু অলপ মাছ মানে ৰৈ গৈছিলে, এইখিনিও ভাজি ল'লোঁ এনেকুৱাকৈ। আৰু এতিয়া ৰৈ যোৱা তেলতে অলপ তেল দি পিঁয়াজখিনি দি দিছোঁ, পিঁয়াজখিনি অলপ ভাজি লৈ আছোঁ। আৰু অলপ ভাজি লোৱাৰ পিছত পানী অলপ দিলোঁ, মানে মছলা পাউডাৰখিনি দিবলৈ। সোৱাদ অনুযায়ী নিমখ দিলোঁ, জলকীয়া দিলোঁ, হালধি পাউডাৰ দিলোঁ আৰু জিৰা ধনিয়া পাউডাৰ দিলোঁ। মছলাখিনি ভালকৈ মিক্স কৰি ঢাকনখন লগাই দিছোঁ অলপ সময় ভুনি ল'বলৈ। আৰু মছলাখিনি ভালকৈ ভুনি লোৱা হৈ গৈছে। এতিয়া মাছখিনি ঢালি দি অলপ লৰাই দিলোঁ আৰু চাৰিওফালৰ পৰা অলপ পানী দিছোঁ, মানে মাছখিনি ভালকৈ ভিতৰৰ পৰা সিজিবলৈ। আৰু মাছখিনি সিজাই লোৱা হৈ গৈছে, এতিয়া জোল ৰাখিবলৈ অলপ পানী দি আছোঁ।
আৰু এয়া মাছত অলপ জোল সৰহকৈ দিলেও মানে খাবলৈ বহুতেই ভাল লগা হয়। 10 মিনিটমান উতলাই লোৱাৰ পিছত এয়া মোৰ তৰকাৰীখিনি ৰেডি হৈ গৈছে। অলপ ধনিয়া পাত সৰু সৰুকৈ কাটি ৰাখিছিলোঁ, এইখিনি দি অলপ লৰাই দিলোঁ। এতিয়া ঢাকনখন লগাই গেছ বন্ধ কৰি দিছিলোঁ আৰু এয়া হৈছে চেহেৰীৰ সময়ৰ ভিডিঅ'। চেহেৰীৰ সময়ত উঠিয়ে প্ৰথমত গোটেইখিনি বস্তু গৰম কৰি ল'লোঁ। ভাতখিনি গৰমেই আছিলে, ৰাইচ কুকাৰত বনাই থৈছিলোঁ। আৰু এয়া মাছৰ তৰকাৰীখিনি গৰম কৰি লৈছোঁ। মাছৰ তৰকাৰীখিনি খাবলৈ বৰ সোৱাদ লগা হৈছিলে। এইফালে গাখীৰ আৰু কল আছিলে, মালভোগ কল। আজিৰ চেহেৰী আমি এয়াৰেই খালোঁ। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদিহে নতুনকৈ চাইছে মোৰ ভিডিঅ' তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আল্লাহ হাফিজ।